নমস্কাৰ দ্য ইষ্টাৰ্ণ ৱেবৰ বিশেষ অনুষ্ঠান নেপথ্য দৰ্শনলৈ আপোনাক সকলোকে স্বাগতম। আজি আমি তিনিখন ৰাজ্যৰ নিৰ্বাচন আছিলে আৰু কেইবাখন ৰাজ্যৰ উপ নিৰ্বাচন আছিলে। এই সম্পৰ্কে কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰচাৰ মাধ্যমত সাংঘাতিক ধৰণৰ এটা প্ৰচাৰ চলোৱা হৈছে যে বিজেপিৰ জয় জয়কাৰ অৱস্থা। বিজেপি সাংঘাতিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাণক্য নীতিৰ ফলশ্ৰুতিত বিজেপিয়ে অভূতপূৰ্ব সাফল্য অৰ্জন কৰিব পাৰিছে। অভূতপূৰ্ব সাফল্য কিমানখিনি অথবা ব্যৰ্থতা কিমানখিনি সেই কথাখিনি কোৱাৰ আগত যিহেতু ইতিমধ্যে ৰায়দান হৈ গৈছে, ভোট গণনা শেষ হৈ গৈছে, আমি ফলাফলখিনি এবাৰ চাই ল'ব বিচাৰিছোঁ। ত্ৰিপুৰাৰ নিৰ্বাচনত 2018 চনৰ নিৰ্বাচন যদি চায় যে বিজেপি দলে 36খন আসন আৰু তেওঁলোকৰ মিত্ৰ IPFT ইণ্ডিজিনাছ পিপুলছ ফ্ৰণ্ট অফ ত্ৰিপুৰা এই দলটোৱে বিজেপিৰ মিত্ৰ হিচাপে নিৰ্বাচন খেলিছিলে আৰু তেওঁলোকে 8খন আসন দখল কৰিছিলে। অৰ্থাৎ সৰ্বমুঠ 44খন আসন দখল কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিলে। ত্ৰিপুৰাৰ শাসন ক্ষমতালৈ প্ৰথমবাৰলৈকে আহিছিলে। কিন্তু এইবাৰৰ নিৰ্বাচন যদি দেখিবলৈ পোৱা যায় যে নিৰ্বাচনী ফলাফল সম্পৰ্কে যথেষ্ট বিতৰ্ক আছে। এই ফলাফলটো কিমানখিনি গ্ৰহণযোগ্য হয় নে নহয়, EVMৰ কি কাৰসাজি, সেই কথা বতৰাবিলাক যদি আমি বাদো দিওঁ তেতিয়াহ'লে এটা কথা ক'ব লাগিব যে বিজেপিৰ মাত্ৰ ভোটৰ শতাংশ কম হোৱা নাই ত্ৰিপুৰাত, লগে লগে এই নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যাও কমি আহিছে। যিটো গদি মিডিয়াই সাংঘাতিকভাৱে প্ৰচাৰ চলোৱাৰ চেষ্টা কৰিছিলে যে বিজেপিয়ে এই সময়ত সৰ্বাধিক সংখ্যক আসন পাব। বিভিন্ন নিৰ্বাচনী নিৰ্বাচনোত্তৰ সমীক্ষাত কোৱা হৈছিলে যে বিজেপিয়ে 38খনৰ পৰা 48খন আসনলৈকে পাব। দুই এটা সমীক্ষাত 50খন আসনো বিজেপিয়ে পাই যাব বুলি কোৱা হৈছিলে। কিন্তু দেখা গ'ল যে সেইটো নহ'ল। বিজেপিয়ে এককভাৱে যোৱাবাৰ 36খন আসন পাইছিলে, এইবাৰ বিজেপিৰ আসন সংখ্যা 32খনলৈ হ্ৰাস পাইছে, অৰ্থাৎ 4খন আসন কমি গৈছে। বিজেপিৰ উপমুখ্যমন্ত্ৰী, ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী জিষ্ণুদেৱ বৰ্মা নিজে পৰাজিত হ'ব লগা হৈছে, কেইবাজনো মন্ত্ৰী পৰাজিত হ'ব লগা হৈছে। কিন্তু এই সকলোখিনিৰ পিছতো বিজেপি ক্ষমতাত অধিষ্ঠিত হৈছে। ক্ষমতাত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত কি কাৰসাজি আছে, বিজেপিৰ হাতত কি যাদুদণ্ড আছে, এই কথাষাৰ আমি কোৱাৰ আগতেই বিভিন্ন মহলত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে যে EVM থকালৈকে বিজেপিক পৰাজিত কৰাটো বৰ সহজসাধ্য নহ'ব। কাৰণ ত্ৰিপুৰাৰ নিৰ্বাচনত দেখা গ'ল যে জনমত আছিলে তেওঁলোকৰ বিৰুদ্ধে। 40% মাত্ৰ ভোট পাইছে। যোৱাবাৰ তেওঁলোকে 49% ভোট লাভ কৰিছিলে। এইবাৰ বিজেপিয়ে এককভাৱে পাইছে 39%, যোৱাবাৰ 44% ভোট পাইছিলে আৰু তেওঁলোকৰ আসন সংখ্যাও হ্ৰাস পাইছে। 44%ৰ পৰা ভোটৰ পৰিমাণ 39%লৈ অৱনমিত হৈছে আৰু তেওঁলোকৰ মিত্ৰ IPFTয়ে মাত্ৰ 1% ভোট লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু 60% লোকে বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ পিছতো বাওঁ মৰ্চা অথবা বাওঁ মৰ্চাৰ লগত মিত্ৰ, শেহতীয়াভাৱে মিত্ৰ ত্ৰিপুৰাৰ ইতিহাসত এটা নতুন সম্পৰীক্ষা। সেইটো হৈছে যে কংগ্ৰেছ আৰু বাওঁপন্থীসকলৰ মিত্ৰ জোঁটৰ মাজেৰে তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছিলে। কিন্তু দেখা গ'ল যে এই তিনিকণীয়া এটা যুঁজত তীব্ৰ মথাই যেতিয়া নেকি সাংঘাতিক ধৰণৰ প্ৰচাৰ কৰিলে আৰু CPIM দলৰ যিটো নেকি সমৰ্থন ভেটি মূলতঃ জনজাতীয় এলেকা, সেই জনজাতীয় এলেকাবিলাকত CPIM দলে আশা কৰা ধৰণে ফল লাভ নকৰিলে। হয়, কেইখনমান আসন দখল কৰিছে, কিন্তু যিমানখিনি আসন দখল পাব বুলি ভবা হৈছিলে সেইখিনি নাপালে। তাৰ লগে লগে অজনজাতীয় এলেকা যিবিলাক আছে, যিবিলাক সমষ্টি, সেই সমষ্টিবিলাকতো CPIM দলে আশা কৰা ধৰণে ফল পোৱা নাই। কংগ্ৰেছেও আশা কৰা ধৰণে ফল পোৱা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ত্ৰিপুৰাৰ নিৰ্বাচনত এইবাৰ তীব্ৰমথা পাৰ্টি, যি পাৰ্টিটোৱে জনজাতিসকলৰ মাজত এটা উন্মাদনা বিয়পাই তেওঁলোকে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলি তেওঁলোকে লাভ কৰিছে প্ৰায় 21% ভোট আৰু আসন লাভ কৰিছে 13খন। CPIMে এককভাৱে 11খন আসন দখল কৰিছে আৰু CPIMৰ মিত্ৰ বাওঁ মৰ্চাৰ লগত মিত্ৰতা কৰা কংগ্ৰেছ দলে 3খন আসন দখল কৰিছে। এওঁলোকে 14খন আসন দখল কৰাৰ বিপৰীতে তীব্ৰমথা পাৰ্টীয়ে লাভ কৰিছে 13খন আসন আৰু এই 13খন আসন পোৱাই নহয়, তীব্ৰমথা আৰু বাওঁ মৰ্চাৰ ভোটৰ বিভাজনৰ ফলশ্ৰুতিত
ত্ৰিপুৰামথাই যিখিনি 17টা সমষ্টিত বাও মৰ্চাৰ পৰাজয় হৈছে, 17টা বিধানসভা সমষ্টি আছে এনেকুৱা ধৰণৰ, যিখিনি ভোট ত্ৰিপুৰামথাই পাইছে সেই ভোটখিনি যদি যিহেতু বিজেপিৰ বিৰুদ্ধে দিয়া ভোট, বিজেপিৰ বিৰুদ্ধে মানে সংঘবদ্ধভাৱে প্ৰচাৰ চলাইছিলে ত্ৰিপুৰামথা পাৰ্টীয়ে, গতিকে এই ভোটখিনি যিহেতু বিজেপি বিৰোধী ভোট আছিলে, সেই ভোটখিনি যদি ত্ৰিপুৰামথা পাৰ্টীলৈ নগৈ যদি বাও মৰ্চা অথবা কংগ্ৰেছৰ প্ৰাৰ্থীলৈ যায়, তেতিয়াহ'লে 17খন আসনত অধিক এই বাও মৰ্চা আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে লাভ কৰিলেহেঁতেন। গতিকে এই ফলাফলটো যথেষ্ট লক্ষণীয় যে বহুমুখী প্ৰতিদ্বন্দ্বিতাৰ মাজত বিজেপিৰ সহায় হয় নেকি। কিন্তু আটাইতকৈ ডাঙৰ কথা, আমি যিটো কথা আগতে কৈছিলোঁ, নিৰ্বাচনৰ আগতে বহু আগতে আমি আলোচনা কৰিছিলোঁ যে ত্ৰিপুৰাৰ জনগণৰ সমৰ্থন ভেটি, সমৰ্থন সাংঘাতিক ধৰণে বিজেপিৰ বিৰুদ্ধে আছিলে, জনমত আছিলে বিজেপিৰ বিৰুদ্ধে, এটা গণ উন্মাদনাৰ সৃষ্টি হৈছিলে। কিন্তু এই উন্মাদনাটো ভোটৰ EVM-ত প্ৰতিফলিত হোৱা দেখা নগ'ল। ভোটৰ দিনাখনো সেই উন্মাদনতা আমি দেখিবলৈ পাইছিলোঁ। সাংঘাতিক বিজেপিৰ বিৰুদ্ধে প্ৰতিৰোধ কৰি মানুহে ভোট দিবলৈ গৈছিলে, কিন্তু দেখা গ'ল যে ফলাফল যি ধৰণে নেকি সেই মানুহে গণদেৱতাই যি ধৰণে ফলাফল আশা কৰিছিলে, সেই ফলাফল কিন্তু প্ৰতিফলিত নহ'ল। ইয়াত EVM-ৰ ভূমিকা কেনেকুৱা ধৰণৰ সেই বিষয়টো অতি লক্ষণীয়। আৰু এই কথাটো যদি ভৱিষ্যতে নিৰ্বাচন অথবা গণতন্ত্ৰ ৰক্ষা কৰিব লগা হয়, নিৰ্বাচনী ব্যৱস্থা যদি আমি সুৰক্ষিত কৰিব লগা হয়, ভাৰতীয় গণতন্ত্ৰ যদি সুৰক্ষিত কৰিব লগা হয়, তেনেহ'লে EVM-ৰ ক্ষেত্ৰত এটা সাংঘাতিক জনমত গঠন কৰাৰ প্ৰয়োজন আছে। তাৰ লগে লগে আমি যিটো কথা দুদিন আগতে এটা আলোচনাত কৈছিলোঁ যে সেই বিষয়টো অতি গুৰুত্বপূৰ্ণ, যে প্ৰাক নিৰ্বাচনী সমীক্ষাৰ নামত বিজেপিক যি ধৰণে নেকি সাংঘাতিক শক্তিশালী বুলি প্ৰচাৰ কৰা হৈছিলে, আৰু নিৰ্বাচনী সমীক্ষাৰ পিছত, নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত নিৰ্বাচনোত্তৰ সমীক্ষাৰ নামত ভোট ফেৰত সমীক্ষা যাক কোৱা হয়, যে বুথৰ পৰা সংগ্ৰহ কৰা সমীক্ষা, আৰু এই সমীক্ষাৰ নামত যি ধৰণে বিজেপিক শক্তি সঞ্চাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিলে, সেই বিষয়টো ভৱিষ্যতে পুংখানুপুংখভাৱে বিচাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন হ'ব। আমি ত্ৰিপুৰা সম্পৰ্কে এইখিনিয়ে কথা কৈছোঁ যে ত্ৰিপুৰাৰ ফল জনমতৰ প্ৰতিফলন নহয়। 60% মানুহে ভোট দিছে বিজেপিৰ বিৰুদ্ধে, সেইটো ডাঙৰ কথা নহয়। কিন্তু যি ধৰণে নেকি CPIM বা কংগ্ৰেছক ভোট দিয়া বুলি গ্ৰাউণ্ডৰ পৰা খা খবৰ আহিছিলে, সেই ধৰণে কিন্তু ভোটৰ ফলাফলত তাৰ প্ৰতিফলন আমি দেখিবলৈ নাপালোঁ। ভোট গণনাৰ ফলাফলত তাৰ প্ৰতিফলন আমি দেখিবলৈ নাপালোঁ, যিটো বিষয় অতি চিন্তনীয় ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে। এই বিষয়টো যদিও বহুতেই EVM-ৰ কথা কোৱাৰ লগে লগে জাঙৰ খাই উঠিব যে যিখিনি নিৰ্বাচিত হৈছে, সেই নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকল আচলতে মানে EVM-ক দোষ দিয়াসকলে পদত্যাগ কৰিবলৈ বাধ্য কৰিব নেকি, বা কোনো ৰাজ্যত যেতিয়া নেকি EVM-ত ভোট হোৱাৰ পিছতেই কিছুমান ৰাজ্যত যেতিয়া নেকি জয়যুক্ত হৈছে, আমি কৈছোঁ যে বিষয়টো তাৰ লগত জড়িত নহয়। EVM-ত এটা নিৰ্দিষ্ট শতাংশৰ ভোটৰ হেৰফেৰ কৰা হয়, আৰু এই হেৰফেৰৰ কিছুমান নিৰ্দিষ্ট দলক কেন্দ্ৰ কৰি কৰা হয়। আৰু এই ক্ষেত্ৰত কংগ্ৰেছ আৰু CPIM-ক হৰুৱাবৰ কাৰণে তেনেকুৱা ধৰণৰ হেৰফেৰবিলাক হৈছে নেকি, সেই বিষয়টো যিটো নেকি বিভিন্ন সময়ত আলোচনা বিলোচনা হৈ আছে, সেই আলোচনা বিলোচনাখিনি পুনৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজনটো আছে। গতিকে সকলো সময়তে কৰা নহয়, কিছু সময়ত কিছু নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ কাৰণে EVM-বিলাকক এই ধৰণৰ হেৰফেৰ কৰাৰ, যিহেতু এইটো যন্ত্ৰচালিত এটা ব্যৱস্থা, যান্ত্ৰিক বিজুতিবিলাক মানুহেই বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰে, সেই বিষয়টো চিন্তা ভাৱনা কৰাৰ প্ৰয়োজন আছে।